Kaisbara kora Alia Ligang, Je Alia Liga Razik Bondo Pine Pama, Remsiman Tani Bozing Sorsan, then Alia Liga Bondo Palama 60 to the boat Duror Kotam, the Luna Takam, Doina to the board. Alia Ligang Bondo them the goal way one. প্রথম কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মোলোক প্ৰথম 1982 ডিমাণ্ড কৰিতো অৰ মিছিং অধ্যক্ষিত অঞ্চলত আলি আই লৃগাং বন্ধ হ'ব লাগে বুলি আছিলে পিছৰ পৰ্যায়ত যেতিয়া মোলোক টানিয়ে চাকৰি মলা বিভিন্ন ক্ষেত্ৰত কৰ্মসূত্ৰে বাহিৰলৈ গুচি যোৱাৰ কাৰণে গুৱাহাটী বা ধুবুৰী নিচিনা এৰিয়া যোৱাৰ কাৰণে তেতিয়া সমগ্ৰ অসমত ৰাজ্যিক বন্ধ ঘোষণাৰ দৈনিক আংকা সো সেই হিচাপত ৰাইজে কেতিয়াও মানে মামুৰ পাক লাগি মাং যে টাকা মিছিং পৰিণ কাবাং বা জাতীয় সংগঠনে আলি আই লৃগাংটো ৰাজ্যিক বন্ধ নালাগে এম নাম আপোনাম গাম মোলো আজিও কৈ আছোঁ যে ৰাজ্যিক বন্ধটো আমাক লাগিব তাৰ কাৰণে দুপদ বন্ধ তাৰ কাৰণে চৰকাৰৰ লগত আমি কথা পাতি আছোঁ বা দৈনিক উপস্থিত লোক সেইটো চেমচিন মৰব লাগে আগৰ লোক ক'ত 11খন জিলাত সম্পূৰ্ণৰূপে এখন জিলা বন্ধ হোৱাৰ কথা আছিলে লখিমপুৰ জিলাত আজিৰ পৰা 2-3 বছৰ আগতে লখিমপুৰৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট বিজিত পায়েং ইভেন নৌচিনে জাৰচাঙাও আপোনাৰ মন্তুৰাম টাইট এনেকুৱা ধৰণৰ চিদানন্দ পায়েং তেওঁলোকে জেল খাবলগীয়া হৈছে জেল যাবলগীয়া আগতে আসলে যে রেস্ট্রিক্টেড হলিডে বুলি এতিয়াও রেস্ট্রিক্টেড হলিডে বুলি 11খন জিলাত সম্পূৰ্ণভাৱে বন্ধ আগতে বিলামাং এদম পেতো আজিৰ চৰকাৰখনে 11খন জিলাত সম্পূৰ্ণভাৱে আলি আই লৃগাং দেম বন্ধৰাম বিটাক বাকি যিবিলাক জিলা থাকিব তাত রেস্ট্রিক্টেড হলিডে মিছিং টানিয়া চাকৰি ইদংবু আৰু লঙৰ গমাং কমছেন গভৰ্ণমেণ্টে কোনো ধৰণৰ নটিছ জাৰি কৰিব নোৱাৰে কিন্তু আগতে ধেমাজি জিলা লখিমপুৰ মিছিং অধ্যক্ষিত অঞ্চল রেস্ট্রিক্টেড হলিডে আছিলে সেই রেস্ট্রিক্টেড হলিডেটো পাবৰ কাৰণেও এজন ডিসিৰ পৰা মানে লেটাৰ এটা প্ৰয়োজন আছিল আৰু সেই লেটাৰটো পাবৰ কাৰণে আন্দোলন কৰিবলগীয়া আছিল সো গতিকে ইয়াত ৰাজনীতিকৰণ কৰি লাভ নাই ইয়াতে কংগ্ৰেছ এজিপি গণশক্তি বিজেপি এই বিষয়বিলাক জাতীয় ইস্যুবিলাকৰ ৰাজনীতি কৰি লাভ নাই ভাই কংগ্ৰেছে ইমান বছৰে শাসন কৰিলে আজি তেওঁলোকে এই কথাটো কয় যে মিছিং জনগোষ্ঠীৰ টিএমপিকে মিছিঙক বিক্ৰী কৰি বিজেপিৰ ওচৰত বিক্ৰী কৰিলে বুলি তেওঁলোকে এই কথাটো কয় তেওঁলোকৰ দিনত ভৰত নৰ মুখ্য মানে মন্ত্ৰী কিমান বছৰ ৰাণী নৰ এমপি হ'ল মিছিং জনগোষ্ঠী বা ৰাজীৱ লোচন হ'ল সুমিত্ৰা পাত্ৰে এনেকুৱা ধৰণৰ বহুত আমাৰ মিছিং জেগাৰ পৰা ৰাজীৱ লোচন পেগু সুমিত্ৰা কমেশ্বৰ পেগু তেওঁলোকে সেই কথাটো কিয় নকৰিলে আজি যে কৈ আছে যে 11খন জিলা বন্ধ হোৱাৰ পিছত আজি বেলেগ ধৰণে কথাবিলাক পলিটিকেলাইজ কৰি আছে তেওঁলোকৰ দিনত কিয় নহয় কাইদেমলে এবাৰ কোনো পায় নাই ৰাজ্যিক বন্ধ না নে আপনে দিতা সবাই গো মোলো টিএমপিকে আন্দোলন মনে অপে ৰেঙামচক লাঙা মোলো সাংবিধানিক অধিকাৰে হওক যিকোনো ধৰণৰ ৰাজ মানে পৰিয়ালৰ বা ৰাজ্য চৰকাৰখনৰ পৰা মোলো আন্দোলন কৰি নেগোচিয়েশ্যন কৰি পেলাই আমি যিকোনো ধৰণৰ অধিকাৰটো আমি সাব্যস্ত কৰিব পাৰোঁ কিন্তু টিএমপিকেটো নিজে এটা চৰকাৰী ব্যৱস্থা নহয় যে আজি আলি আই লৃগাং লাগে নেক্সট ইয়াৰ আমি বন্ধ ঘোষণা কৰিম আমি নিজে কৰিব নোৱাৰোঁ কৰিব পৰা হ'লেতো কেতিয়াবাই কৰিলোঁ হয় মোলো মানে অপে এপাক মোৰ বিনে অপে মাক চ' গভৰ্ণমেণ্ট এখন আছে গভৰ্ণমেণ্টৰ লগত নিজে নেগোচিয়েশ্যন আৰু যদি নিজে নিদিয়ে যদি আন্দোলন তো সেই ধৰণৰ বিষয়বস্তুবিলাক ওলাই আছে তো আন্দোলন কৰাৰ পৰিৱেশটো বা ক'ত আজি 11খন জিলাত বন্ধ দিছে তো আহিব লাহে লাহে সমগ্ৰ অসমত ৰাজ্যিক বন্ধৰ ঘোষণা গতিকে একদম বেছি তুলপাৰ লগাবলৈ কি আছে মই ইয়াতে কথা চেম নলো কাংকানব লংকান নাং আলি আই লৃগাং লঙদ মিছিং টানি আকনাম আলি আই লৃগা দক লুমাং দৈদম লুকু টকাম না যদি নম বুমাৰ ক যদি বেলেগ বিমল আইব লুচুলামাই আলি আই লৃগাং মানে মদ আপং মপনাম কিন্তু আলি আই লৃগাং দৈমা ইয়াত এটা আধ্যাত্মিকতাৰ কথা আছে ইয়াত আখ্যানৰ এটা কথা আছে লুমাং দৈঙা অক আবালকৰে আলি আই লৃগাৰ আংকান বিন্যাত আবালক লেনকাং কাবিদাং নীতি নিয়ম গোটেই মুলুক টানিয়ে কিন মাৰ কিনে বন্ধ লাগে ভাই আলি আই লৃগাং মানে হলিডেজ লাগে এদম পাবা বন্ধ লাগিয়ে বিদুং আৰু লাপায় অসমত সমগ্ৰ ৰাজ্যিক বন্ধ লাগিব আমাক তাত কোনো আমি কম্প্ৰমাইজ নকৰোঁ কিন্তু সেই বিষয়টো লোক ৰাজনীতিকৰণ কৰিব ৰহন সানি পেলাই মৰুম সমালোচনা কৰোঁ সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু আমাক আন্দোলনৰ ভাষা শিকাব নালাগে সেইবিলাক ৰাজনৈতিক দলে যিসকলে আমাক আন্দোলনৰ ভাষাই বৰ্তমান শিকাই আছে তেওঁলোকে আমাক শিকাব নালাগে তেওঁলোকৰ চৰকাৰৰ দিনত কি কৰিব লাগিছিলে কি কৰা নাই আমাৰ সকলোৰে হিচাপ আছে আমাক আন্দোলনৰ ভাষা শিকাব নালাগে আমি জানো কেনেকৈ আন্দোলন কৰিব লাগে অধিকাৰ কেনেকৈ আজৰি আনিব লাগে সেই সকলোবিলাক আমি কথা জানো